তো হে গাইজ আজি হোলি খেলি মোৰ লগত এনেকুৱা হৈ যাব বুলি ভবাই নাছিলোঁ গাইজ ৰখিব কৈ আছোঁ পোনপ্ৰথমতে সকলোকে নমস্কাৰ দেই মানে দাদাজনৰ লগত গৈ আছোঁ চেণ্টাৰলৈ হোলি আনিবলৈ আৰু আজি যিহেতু মেইন হোলি সেইকাৰণে হোলি অলপ আনিটো আজি ভালকৈ খেলিব লাগিব আমি দুজনে আহি পালোহি চেণ্টাৰ এফালে আকৌ মেলা হ'ব নেকি গাইজ মানে বাণিজ্য মেলা আহি আছে আমাৰ চেণ্টাৰলৈ বাণিজ্য মেলাখন ইমান ডাঙৰ মেলা নহয় বাৰু কিন্তু দোকান বজাৰবিলাক আহিব যেতিয়া অলপ ভাল লাগিব আহিম বাৰু আপোনালোকে চাব ভিডিঅ' এইটো এতিয়া মৰিলেন গাইজ উজুতি খাই গৈছিলে বোলে গাইজ তাৰপিছতে আমিও দোকানখনত সোমালোঁ আৰু এতিয়া বৰ্তমান হোলি অলপ লৈ আমি আহি পালোহি আকৌ হোলি খেলিবলৈ লগৰখিনিৰ ওচৰত অহা নাই দেই মানে দাদা বৌহঁতো আছে লগতে গোটেইখিনি আমি এতিয়া হোলি খেলিব লাগিব গাইজ এতিয়া আমাৰ ঘৰৰ আগফালে গোটেই টিমটো আহি গোট খাইছে লগতে এফালে সৰু সৰু পোৱালিখিনি লগতে গোটেই ডাঙৰ ডাঙৰ ল'ৰাখিনি মইন্দা হেপী হোলি বুলি মানে কেনেকুৱা লাগিছে আজিৰ দিনটোত হেপী হোলি সকলোৱে খেলে গতিকে ভাল লাগিছে সকলোৱে ऊपर से गिरा आलू फागुन का महीना चालू चालू इसका थपड़ा क्या एक इसका थपड़ा हम सुझा देंगे एक लपड़ में खराब है इसका थपड़ा खराब है তো হেপী হোলি হতা হে তাৰপিছতে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ মানে গাইজ ভোক লাগিছে কিবা এটা খাই লওঁগৈ পুৰা খেলি খেলি ভাগৰ লাগি গ'ল আৰু গৰমটো যেনেকৈ দিছে মানে গৰমটোতো আহিয়ে গ'ল সেইকাৰণে এনাৰ্জি পাবৰ কাৰণে মই লৈ লৈছোঁ ষ্ট্ৰিং আৰু লগত লৈ লৈছোঁ এপেকেট ভুজিয়া ঠাণ্ডা দিন বুলিতো ষ্ট্ৰিংটো খোৱা নহ'লে ষ্ট্ৰিং বুলিয়ে নহয় বেলেগ ঠাণ্ডাও নাখালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে অন্য এটা ভিডিঅ' লগ পাইছোঁ আজিলৈ বাই বাই